লকডাউন আছে আমি এডপ্ট কৰা এখন গাঁও গতিকে যেতিয়ালৈকে লকডাউন চলি থাকিব তেওঁলোকৰ খোৱা দোৱাৰ দায়িত্বত আমি লৈছোঁ আৰু কি আইটেম দিলে ৰাইজৰ চাউল 25 কেজি তাৰপিছত দালি 2 কেজি আলু 2 কেজি তেল 1 লিটাৰ নিমখ 1 কেজি ডেটল চাবোন আৰু মাস্ক দিছোঁ আমি এইখিনি যেতিয়ালৈকে লকডাউন চলি থাকিব আমাৰ ছায়েন্স কলেজৰ তৰফৰ পৰা আমি এই গাঁওখনত পুৰা দায়িত্ব লৈছোঁ আৰু কিমানটা পৰিয়ালত আজি দিছে স্যার আজি 25টা পৰিয়ালত দিছোঁ এই গাঁৱত 25টা পৰিয়াল আছে থ্যাংক ইউ স্যার বেলেগ বেলেগ জায়গাটো দি আছে আমি বেলেগ বেলেগ জায়গাটো দি আছোঁ আৰু আমি আৰু ওলাম আকৌ যিবিলাক নিদি একদম এই তেওঁলোকক আমি সহায় কৰিম আৰু থ্যাংক ইউ স্যার সময়ত দুৰ্যোগ সময়ত আমাৰ এই গাঁওটো ছায়েন্স কলেজৰ পৰা বহুদিন আগৰ পৰা এইটো এডপ্ট কৰিছে এডপ্ট কৰি পেলাই আগতেও এই গাঁওটোৰ উন্নতিৰ কাৰণে ছায়েন্স কলেজৰ বহুত কিবা কিবি সাহায্য এই গাঁওটোৰ উন্নতিৰ কাৰণে বহুত আগৰ পৰাই এইটো সেৱা কৰি আহিছে যে আজিৰ এই দিনতো এই ছায়েন্স কলেজৰ পৰা এই চাউল 25 কেজিৰ এক বেগ ডাল 2 কেজি চেনিটাইজিঙৰ কাৰণে ডেটল চাবান সৰিয়হৰ তেল মাস্ক এইবিলাক সব এই গাঁওখিনিৰ উন্নতিৰ কাৰণে আৰু ছ'চিয়েল ডিষ্টেন্সটো মেইনটেইন কৰি আমি আজি এই ছায়েন্স কলেজৰ পৰা এইখিনি আজি সবৰ কাৰণে সহায় কাৰণে দিব আহিছোঁ এইখিনিও কি আমি দেখা পাইছোঁ যে বাইদেউ আমাৰ ছায়েন্স কলেজৰ NNS ইউনিট আৰু আমাৰ টিচিং এণ্ড নন টিচিং ষ্টাফ প্ৰত্যেকৰ সহযোগত আমি এইখিনি এটা স্মল এমাউণ্টটো আনিব পাৰিছোঁ এই ভিলেজৰ কাৰণে আৰু আমি ভৱিষ্যত যিখিনি পাৰোঁ আমাৰ কলেজৰ পৰা আমি টাইম টু টাইম হেল্প কৰি থাকিম আজি স্পেচিয়েলি আমাৰ মানে থেংকছ আমাৰ ছায়েন্স কলেজ টিচাৰ্ছ এণ্ড আমাৰ NNS ইউনিট যে আমি এইখিনিমান কৰিব পাৰিছোঁ এই গাঁৱৰ কাৰণে থেংক ইউ আৰু নেক্সট এই যে বাইদেউ এটা কিবা বল কল না এটা পিছত স্যার সাউন্ড কিমান খুলি হল ঠাস কৰি হল নাকি মানে কিমান জি ওজন কষ্ট হ'ব এইটো মই মাৰু হম দে এর নাই দে বাইদেউ চাউলটো লৈ যা তলত না দেখল না দে এইটো ঘৰটোক লগাই দিয়কচোন এইটো আগতে লগাই দিয়ক এইটো ঘৰত চিলাই কৰি ল'ব হা